বেলেগে বস্তু হেল্ল' গাইজ, কি খবৰ? সকলোৰে নিশ্চয় ভালে। আৰু আমি আজি যাম জাৰপাৰাত না? জাৰপাৰাত কি যাম? আমি ডান্স শিকবা। হা? ডান্স শিকবা। কিহৰ কাৰণে ডান্স শিকা? ফাংচনৰ কাৰণে। তই ফাংচনৰ কাৰণে ডান্স শিকবা যাই আছোঁ। ক'ব ক'ত যা? ফুৰিব। ক'ত ফুৰিব? হা? I have no idea. তই কৈছিলি ক'ত যাম বুলি, তই নিজে I কৈছা। have no idea. মোকচোন মাতি লৈ যাওঁ ফুৰিব পাৰি। মোকচোন ফুৰিব যাম বুলি কৈ মাতি লৈ এনে No idea. ছাপ'জ No idea. হয় নেকি? এনে ইংলিছ মোৰ আগত নামাৰবি তই, চিধা কথা কৈ দিছোঁ। আমাৰ কামাণ্ডো ভাই ছাবস্ক্ৰাইব কৰিব দি চেনেলটো মোৰ। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিব মানে ভালকৈ কমেণ্ট চমেণ্ট ক'ত ধাৰা ধাৰ কৰিব দি না, ধাৰা ধাৰ কৰিব দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবই লাগিব আৰু কৰিবই। আৰু আমাৰ গাড়ী আহি বেছি ড্ৰাইভাৰ পাইলট দা আৰু আমাৰ এটা অসুবিধা চলি আছে, গাড়ীত গেলি তাৰমানে ভিডিঅ' যদি কৰোঁ মানে ভইচটো শুনা নাপায়, আমাৰ ভইচটো। আমি তিনিওটা বাইকত পুৰা ভইচ আগত গেল পাইছোঁ মাকালি চক। আমাৰ লগত যাব হবি, বান্ধা কবি পাই যাব আৰু হবি এখন মাৰি আছে হবিক। তোৰ আহিব হোৱা নাই, তই সৰু জিয়া। আমি বৰতলত আছোঁ। বৰতলত আছোঁ আমি। কি আৰু আমাৰ ফাংচন হ'ব, আমি বহুত কষ্ট কৰি ফাংচন পাতিছোঁ। বাজেট কিমান আমাৰ আৰে না 1 crore। 1 crore ফাংচন পাতি 50 লাখ মই দিম। 50 লাখ কিমান দিবি? মই 50 আকলাই দিবি। বাহ। আৰু আমাৰ যে ফাংচন হ'ব, এয়া ফাংচনৰ পৰা যা যোগাৰ কৰি আছে। এইটো হ'ব কাৰ্যালয়, আৰু বাকীকেইটা পোহৰৰ কাৰণে, আৰু বাকী মঞ্চখানে সেইখান, আৰু এখন স্কুলখন আমাৰ তাৰ কাষতে ৰাস্তা, তাৰ কাষত ঈদগাহ ফিল্ড মানে। আৰু আমাৰ গাঁওখন বিৰাট ভাল লাগে আমাৰ। আৰু এইখন গেট নতুনকৈ বনাইছে, আৰু এখেতৰ ভাগাৰ লাগিল। বাবু পিছা যাবি নেকি? গাইজ, বিৰক্তি পোৱা কামটো হ'ল মোৰ এই মানুহক ৰখা কামটো, হায়েষ্ট বিৰক্তি কাম। এই ওলাই ফেলাই কি ফিটিঙত আহিছোঁ, যদি ৰখিব লাগে পৰে কেনে হ'ব সেইটো। তো ফাইনেলি আমাৰ হবি বান্ধাকবি আহি পালা। ইমান টাইম ৰখে, আধা ঘণ্টা ৰখলা আমাক। আৰু এখেতৰ এটা গান আছে, হবি বান্ধাকবি। গজব বেজ্জতি মুখান দেখা নাথাকি পাব্লিকক। আমি ডান্স নিশো শিকিব এই গৰু দুটাই লগাইছে 1 ঘণ্টা টাইম। আমাৰ গাই বিকি তো ফাইনেলি আমি আহি পালোঁ হাতীবাৰা চক। বজাৰ বহে ব্ৰইলাৰ যি লাগে, ব্ৰইলাৰ লোকেল। কি বাচন ধুব? কাই বাচন ধুই? বাচন ধুব দিছে, পইচা নাই। ঘূৰে ঘূৰে বনাব পাৰে না, ৰুটি জ্বলি যাব। তই ইউটিউবত উঠি যাবি, কিহৰ টেনশ্যন লৈ আছা? মোৰে
পৰঠা খাবি ডাৰ্লিং পৰঠা ইয়া আৰু তই কি বাচন ধুবি নেকি বাচন ধুবি বাই বাই চলে নাকি হাতে দিয়ে না ইমান কম নাই চকলেট লৈ যাম কেনে সোৱাদ সো টেষ্টি কেনেও মজা আহিছে না চাগে মজা আমাৰ তাতকৈ বেছি টেষ্ট নেকি ঐ তোৰ বোলে ডান্স শিকাওঁতে দেৰি হ'ব সেইকাৰণে আমি আহিলোঁ আমাৰ ভাই এটা বিয়া দিছোঁ ইয়াতে জামবাৰীতে তাকে আহিলোঁ তো পাই গ'লোঁ আমি ঘৰ বাই এনাৰ আহিবা নাই তই মই পা আছোঁ চাগে মাইমাক মই হওঁ কিন্তু ইগে মৰম কৰে বেছি নাচাই গিয়া ঐ লেডিছ এইফালে এইফালে অ খাই লওক মৰম নকৰলা মা চুমা এটা দি যা খাই লওক মৰম নকৰলা সুধা আমাৰ কাম হৈছে এই বাদ দি মস্ত এক্সিডেণ্ট গাইছ এতিয়া বাইকৰ আৰু গাড়ী আমি ঘৰত যাব ওলালোঁ বাইহঁতে ভাত চাত একদম পেট পূজা কৰিলোঁ ভাত তাত খাই পেলাই একেবাৰে ওলাই পেলাই একদম ঘৰলৈকে ৰাওনা এতিয়া স্কুটি চলাই আছে আৰু ঘৰত যাই আছোঁ এতিয়া তেনেহ'লে বাই বাই